এই গোটেই 13 চনৰ নিযুক্তিটোৰ এটা সিস্টেমেটিক ইলিগেলিটিজ হৈছিল পদ্ধতিগত অবৈধতাৰ মাজেদি গোটেই প্ৰক্ৰিয়াটো চলিছিল সেইটো হৈছে প্ৰতিবেদনখনৰ মূল কথা যেটো কনক্লুজনত আছে তেও অন্য কিছুমান কথালৈ গলে বিভিন্ন ৰাজনৈতিক তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰিব কিন্তু তেখেতৰ যদি হত সাহস আছে অন্যান্য ৰাজনৈতিক তৰ্ক বিতৰ্ক এৰি তেও যদি সঁচাকে এপিএসসি সংস্কাৰ কৰিব বিচাৰিছে তেন্তে এই পেজত এই 638 639 পেজত যেটো কথা কৈছে যে it is now for the government of Assam to take a call and decide whether the entire CC 2013 should be set aside or not তাত তেওঁলোকে কৈছে যে 2013 টো তেওঁলোকে বাতিল কৰিব নে নকৰে সেইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু আমি কৈছো প্ৰতিবেদনখনত স্পষ্টভাৱে কৈছে প্ৰতিবেদনখনৰ কথা হৈছে যে 2013 চনৰ সমগ্ৰ নিযুক্তিটো বাতিল কৰিব লাগে একাৰণে এই কথাত তেওঁ জবাব দিয়ক তেওঁ কি কৰিব তেওঁলোকৰ চৰকাৰখনে কি কৰিব কংগ্ৰেছৰ দিনত দুৰ্নীতি হল বিজেপি চৰকাৰে কি কৰিব হিমন্ত বিশ্ব শৰ্মাই কি কৰিব সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই জবাব দিয়ক কাৰ পত্নীয়ে কি কৰিছে সেই বিতৰ্কলে তেওঁ যাব না লাগে সেই কথা আমি তেওঁক খোৰাই দিব বিচাৰিছো 2014 চনৰ ক্ষেত্ৰটো আমি খোৰাই দিব বিচাৰিছো যে বিতংভাৱে তদন্ত হওক 2014 চনৰ ক্ষেত্ৰত আৰু তাৰ যিসকল দুখী আছে তেওঁলোকক শাস্তি প্ৰদান কৰক কাৰণ আপোনালোকে যদি এই ধৰণৰ বিষয় থাকে তেন্তে যিসকলে হত পথেৰে চাকৰি লৈছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে